So hello guys, welcome back to my YouTube channel Jay Raj vlog. So আজি ফাইনালি পূজাটো আহি গ'ল তো পূজা বুলি আজি অলপ গাড়ীখন সাৰ্ভিসিং কৰিব লৈ যাম তো সাৰ্ভিসিং কৰিবলৈ আমাৰ ইয়াত ফোনকা ইন্টাৰপ্ৰাইজ আছে বাজাজ ডিলাৰ তো তাত অলপ সাৰ্ভিসিং কৰি লওঁ কৰি কিনে পূজাৰ কাৰণে অলপ ৰেডি হ'ব লাগিব ক'ৰবাত চাব পূজা চাব যাব লাগিব তো দোস্ত আর ইন্টারপ্রাইজ আজি আপোনালোকক দেখাম যে সার্ভিসিং কেনেকৈ কৰে আৰু সার্ভিসিঙত কি কৰায় তো গোটেই আপোনালোকক দেখাম তো ভিডিঅ'ৰ লগত এণ্ডলৈকে চাব তো বলক এতিয়া মই পালচাৰখন উলিয়াই লওঁ উলিয়াই কিনে লৈ যাওঁ তালৈ চেন চেনবোৰ অলপ এইবোৰ স্প্ৰে কৰিব লাগিব বহুত মাৰাম খাই আছে জং লাগি আছে এইবোৰ অলপ স্প্ৰে কৰিব লাগিব তো অলপ ঠিক ঠাক কৰি লওঁ तो बोलक दोस्तों भिडिओ क्या आरम्भ तो दोस्तों मैं फाइनली इतना गई आसो शोरूमले अपने चाब पारे मैं नेशनल हाईवे आसो बेसि दूर ना घर ओसरते मोटामुटी 500 मीटर मान हम तो इतना जाओ सार्विसिंग तो कर किने आहूँ ये आम मंदिर है दोस्तों मैं फाइनली आহি পালো বাজাজ শোरूम तो এতিয়া যাওঁ তাত গৈ কিনে সাৰ্ভিসিং কৰিব লাগে ইঞ্চুৰেঞ্চ কিবা কিবি বনাব লাগে চাওক না বহুত গাল গাড়ী আছে ফাইনালি আহি পালো আমাৰ শোरूम এতিয়া চাব পাৰে কি গাড়ী আছে একদম মজা গাড়ী আছে চাওক না এনএস পুৰা আছে আহি পালো বাজাজ শোरूम ফোনকা এণ্টাৰপ্ৰাইজ তো আপোনালোকে চাব পাৰে ইয়াত বাইক চাওক না তামাম বাইক আছে ইয়াত যিকোনো ধৰণৰ বাইক আপুনি ল'ব পাৰে পালচাৰ বাজাজ খালি বাজাজ কি বাইক ল'ব লাগে একদম মানে ক'ব নালাগে এইবিলাক চাওক না দামী বাইক আছে এখন মোৰ ফেভৰেট বাইক যিখন হয় নেকি N60 পালচাৰৰ N60 হয় এইখন মোৰ মজাৰ বাইক কাৰণ মোৰ কাৰণে ফেভৰেট এখন বাইক আপোনালোকক দেখাই আছোঁ তো আপোনালোকক কেনেকুৱা লাগে নাজানো এইখন চাওক এইখন মোৰ ফেভৰেট আপোনাৰ কাৰণে নাজানো তো গাইজ ফোনকা এণ্টাৰপ্ৰাইজত যদি আপোনালোকে আহে তো মজা বাইক ইয়াত চাওক না এডভেঞ্চাৰ আছে চব আছে এইখন 160 এইখন 160 আপোনালোকক এতিয়া ষ্টাৰ্ট কৰি কিনে দেখাব নোৱাৰোঁ কাৰণ এইবোৰ চব বাহিৰত আছে এতিয়ালৈকে নিউ লঞ্চ হোৱা বাইক এতিয়ালৈকে অহা নাই তো এইকাৰণে দেখাব নোৱাৰিম তো যেতিয়া নতুন বাইক আহিব তেতিয়া মই আপোনালোকক ভালকৈ দেখাম আপোনালোকক কেনেকুৱা লাগিছে এইবোৰ এইখন NS 160 কেনেকুৱা লাগিছে আপোনালোক ভালকৈ চাই কিনে মানে বাইক ভিডিঅ'খন আজিলৈ ইমানেই আৰু এতিয়া যাম মই সাৰ্ভিসিং কৰিবলৈ ইঞ্চুৰেঞ্চ কৰিবলৈ চাই লওক এইটো হয় নেশ্যনেল হাইৱে হয় এইফালে নেশ্যনেল হাইৱে ওচৰতে আছে ফোনকা এণ্টাৰপ্ৰাইজ বাজাজ ফাইনেন্স ভিডিঅ'খন দেখাবলগীয়া ইমানখিনিয়ে আছিলে আজিলৈ তো এতিয়া আমি যাওঁ অলপ সাৰ্ভিসিং কৰি আহোঁ তো এতিয়ালৈ বাই তো ভিডিঅ'খন ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব তো এতিয়া বাই তো গাইছ এইফালে আমাৰ চেইন পূৰা একদম কাটি আছে এইফালে মোবিল ডাউন দিয়াই আছে মোবিলটো ঢালিলে হৈ গ'ল আৰু এইখন চেইনখন অলপ বহুত আপোনাক দেখাইছোঁ জং লাগি আছে তো এইখন পূৰা একদম ফ্ৰী কৰি আছে তো আমাৰ প্ৰায় হ'লেই কাম আৰু তো গাইছ আমাৰ ফাইনেলি কাম হৈ গ'ল এতিয়া চেইনখন অলপ তেল চেল মাৰি আছে তেল চেল মাৰিলে আমাৰ হৈ গ'ল তো ভিডিঅ'খন গাইছ আজিলৈ ইমানে তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবই আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যেতিয়া আপুনি নতুন আহে তো গাইছ ভিডিঅ'খন আজি ইমানেই তো এতিয়া বাই ধন্যবাদ চবকে ভিডিঅ'খন এণ্ডলৈকে চোৱাৰ কাৰণে